নীতিৰ মতে সম্পূৰ্ণ ইয়াত ট্ৰাইবেল এৰিয়াবিলাক ঘোষিত কৰা হৈছে। এইটো আমি কৰা নাই, এইটো ভাৰতৰ সংবিধানে কৰা হৈছে। ভাৰতৰ সংবিধান পালন কৰিবৰ কাৰণে এইটো আমাৰ ভাৰতৰ নাগৰিকসকলে আমাৰ এইটো সম্পূৰ্ণ দায়িত্ব আছে। তথাপিও তেখেতলোকে এই সংবিধানৰ এগেইনষ্টত যাই কিনে তেখেতলোকে paragraph 20 এগেইনষ্টত 6 শিডিউল paragraph 20 এগেইনষ্টত যাই কৰি হেঁতে 2.3 ক্লজত তেখেতলোকে যোনটো লিখিছে সেইটো কমপ্লিটলি এগেইনষ্ট দ্য 6 শিডিউল টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। 6 শিডিউল আমি লিখা নাই, এইটো আমাৰ কাৰণে সংবিধানে লিখি কিনে আমাৰ 1950 আগৰ পৰা আমাৰ লিখি কিনে দিয়া হৈছে। গতিকে সেই পালন কৰিবৰ কাৰণে আমাৰ অধিক 1 নম্বৰ দায়িত্ব আছে। তথাপিও তেখেতলোকে এই দায়িত্ব পালন নকৰা কৰি তেখেতলোকে যোনটো দফা হেঁতে এতিয়া 2.3 লিখিছে সেইটো এগেইনষ্ট দ্য কনষ্টিটিউশ্যনেল ৰাইট। গতিকে সেইভাৱে আমি লৈ কিনে আমি কমপ্লিটলি এই 2.3 ক্লজ লৈ কিনে আমি সম্পূৰ্ণ এই শান্তি চুক্তি আমি সুখী নহয়। তেওঁলোকে যিটো পেকেজ দিয়া হৈছে যিবিলাক আমি ভাৰত দিছে তেওঁলোকে 6টা মুলুকি কাৰণে তেওঁলোকে বিভিন্ন পেকেজ দিছে। পেকেজটো দি থাকে, আপোনালোকেও গম পায়। চৰকাৰে যেতিয়া মানে এটা শান্তি চুক্তি আনিবৰ কাৰণে তেখেতলোকক পেকেজ দিব, এইটো তেখেতলোকৰ দায়িত্ব। কিন্তু যোনে নহওক, কিন্তু 6 শিডিউলৰ এগেইনষ্টত যোৱা, ভাৰতৰ সংবিধানৰ এগেইনষ্টত যোৱা এইটো কাৰো অধিকাৰ নাই। গতিকে হেঁতে তেখেতলোকে ভাৰতৰ সংবিধানৰ এগেইনষ্টত যাই কিনে এই দফাটো 2.3 ক্লজটো লিখিছে। গতিকে সেইভাৱে লৈ কিনে আমি কমপ্লিটলি এই দফাটো লৈ কিনে আৰু এই একৰ্ডটো লৈ কিনে আমি সুখী নহয়। তেখেতলোকে শান্তি চুক্তিত আহিছে, তেখেতলোকে জংঘলৰ জীৱনৰ পৰা তেখেতলোকে পুনৰ ব্যক্তিগত জীৱন আহিছে, সেইবাবে আমি আদৰণি জনাইছোঁ। তথাপিও 6 শিডিউলৰ এগেইনষ্টত লিখাৰ কাৰণে আমি এই দফা 2.3 ক্লজটো আমি সুখী নহয়। কি কয়, আমি ছাত্ৰ সন্থা, আমি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কৰা হয় আৰু বিভিন্ন মানে আমি এতিয়া গোটেই কাৰ্বি আংলং আপোনালোকে যাই কিনে চাব পাৰে। আৰু 6 শিডিউল আপোনালোকে খুলি কিনে পঢ়ি চাওক কি লিখা আছে। সেই লিখা তাৰপিছত যোনটো লিখা আছে পঢ়ি কিনে চোৱাৰ পিছত তেখেতলোকে এই বাক্যকেইটা বাটে আপোনাৰ ক্লজ এটা লিখিব লাগিছিল। তথাপিও সিহঁতে পঢ়া নিলিখা কৰি কিনে তেখেতলোকে ডাইৰেক্ট লিখি দিছে। কাৰণ ভাৰতৰ সংবিধানত যোনে যোনে এগেইনষ্ট যায় তেখেতক আমি আদৰিব নোৱাৰোঁ। আমি লিখিব কি লিখাম ছাত্ৰ ষ্টুডেণ্ট কমিউনিটি লিখিলে